बीजेपी हटाओ, आदिवासी बचाओ, बीजेपी हटाओ, अपना जीवन बचाओ। ফুকন ডাঙৰীয়াই সমালোচনা কৰিছে যে কলা চশমা পিন্ধি মেলি পেলাই কথা কলে নহব। আমি কলা চশমাতে গোটেইখিনি আসলতে তথ্যবিলাক আপোনাক দেখুৱাই দিছো। আপুনিতো বগা চশমা পিন্ধি আছে বিশ্বজিৎ ফুকন ডাঙৰীয়া, আপুনি আপোনাৰ বগা চশমাৰ আঁৰত কি আছে সেই কথাটো স্পষ্ট কৰকচোন বাৰু। আমিতো কলা চশমা পিন্ধিও দেখিবলৈ পাইছো যে আমাৰ মানুহবিলাকক ঘৰ উচ্ছেদ কৰিছে, ভাল ধৰণে আমি দেখিবলৈ পাইছো। কিন্তু আপুনিতো বগা চশমা, বগাৰ অৰ্থ কি? পবিত্ৰ চশমাটোতো আপুনি পিন্ধি মেলি পেলাই আপুনি কি কৰি আছে বাৰু? আপুনি কোন? আপুনি মূল নায়কজন নহয় জানো? উচ্ছেদ কৰা মূল নায়কজন নহয় জানো? আপোনাকে গোটেই সম্পত্তি নালাগে জানো? আপুনি এজন মানুহ নহয় জানো এপেছ বেংকৰ কেলেংকাৰী কৰা মানুহজন? আপুনি এজন মানুহ নহয় জানো বগীতলা ৰাইজক আচলতে ৰাম ঠগন দিয়া মানুহজন? আপুনি এজন মানুহ নহয় জানো NRLৰ কথা কৈ মেলি পেলাই আচলতে ঠগ প্ৰবঞ্চনা কৰি মেলি পেলাই বগীতলা চাহ বাগিচাৰ মানুহবিলাকক আপুনি চাকৰিত আচলতে সংযোগ কৰি দিম বুলি কোৱা মানুহজন হয়নে নহয়? আপুনি নিজে সেই কথাটো স্পষ্ট কৰকচোন। আপুনি এজন মানুহ নহয় জানো যে পাভজান বাগানটো কিনি মেলি পেলাই আপুনি তাত আচলতে ইণ্ডাষ্ট্ৰী বহুৱাব বিচাৰিছে? আপুনি এজন মানুহ নহয় জানো যে পাভজান বাগানত আচলতে পলসুৱা মাটি দি মেলি পেলাই মালিকৰ লগত নিপুল শইকীয়াৰ লগত কথা পাতি, ৰাখী শইকীয়াৰ লগত কথা পাতি মেলি পেলাই আচলতে তাত যে এটা বৃহৎ এটা মাৰ্কেট খুলিব বিচাৰিছে? আমি কি আপোনাৰ বিষয়ে নাজানো? গোটেই মানুহে গম পাইছে, অজন্তা বাইদেউৰ কথাও গম পাইছে। গতিকে এইবিলাক মানুহক আচলতে 2026 চনৰ যি নিৰ্বাচন আহিছে গোটেইবিলাকক আঁতৰাব লাগে, নৱপ্ৰজন্মক আনিব লাগে। তেওঁলোকে কিন্তু জাতিৰ হকে কিন্তু একো কৰা নাই। আমি দেখিবলৈ পাইছো বাৰম্বাৰ, আমি আচলতে দেখিবলৈ পাইছো আমাৰ জাতিটোৰ ওপৰত প্ৰতাৰণা কৰা হৈছে, ঠগ প্ৰবঞ্চনা কৰা হৈছে, প্ৰতাৰিত কৰা হৈছে আৰু আচলতে জানিবা কিবা এটা প্ৰতিশোধ লোৱা হৈছে। এনেকুৱা ধৰণৰ আচলতে কথা দেখিবলৈ পাইছো। ৰূপেশ গোৱালা ডাঙৰীয়া, এই গোৱালা মানুহ ঘৰতে আজি দেখিবলৈ পাইছো যে উচ্ছেদ চলিছে। আপুনি আচলতে চাহ শ্ৰমিকৰ মন্ত্ৰী, আপুনি আচলতে শ্ৰম মন্ত্ৰী হৈ মেলি পেলাই ঘৰত আচলতে নাকত তেল দি মেলি পেলাই আচলতে আপুনি শুই আছে। হা, এনেকুৱা ধৰণৰ মন্ত্ৰী আপোনাক, এনেকুৱা ধৰণৰ মন্ত্ৰী আমি বিচাৰিছিলো আপোনাক, শ্ৰম মন্ত্ৰী। হা, তেৰাজ গোৱালা ডাঙৰীয়া আপুনি ক'ত গ'ল? সঞ্জয় কিষাণ ডাঙৰীয়া আপুনি ক'ত গ'ল? ৰাজদীপ গোৱালা ক'ত গ'ল? ৰূপজ্যোতি কৰ্মী ক'ত গ'ল? এইবিলাক আচলতে নাটক কৰিব নালাগে। এইবাৰ আপোনালোকক কিন্তু আদিবাসী জনগোষ্ঠীয়ে ধুই দিব, একদম ধুই দিব, অকে চাবোন দি ধুই দিব, কাপোৰ ধোৱা চাবোন দি মেলি পেলাই ধুই দিব। আপোনালোকে এবাৰ চাওক আপোনালোকৰ পৰিস্থিতি কি হ'ব। আপোনালোকে জাতিটোৰ নামত এটা কলংক হয়, জাতিটোৰ আপোনালোকে এটা কালপিট বুলি মেলি পেলাই কৈছো। আপোনালোকৰ দৰদ বোলা বস্তুটো নাই, আপোনালোকৰ মৰম বোলা বস্তুটো নাই, চেনে বোলা বস্তুটো নাই। আপোনালোকে লুটপাট কৰিবৰ কাৰণে আহিছে, নিজৰ কাৰণে, নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আহিছে। আপোনালোকে আমাক ভয় ভাবুকি দেখুৱাব নালাগে। আপোনালোকেতো নগাৰ গুলি শুনিলে নহয়, বিজেপিৰ যিবিলাক নেতা আছে এই নগা যেতিয়া ওপৰত ব্লেংক ফায়াৰিং কৰে নহয়, তেতিয়া কিন্তু মন্ত্ৰী এম এল এ পলোৱা এই বিজেপিতহে আছে, আমি নহয়। কিন্তু আমি কিন্তু এইটো নহয়। এয়া ওচৰতে পাহাৰ লাগি আছে, অমিত নাগ ইয়াত থিয় হৈ আছে। ইয়াত ব্লেংক ফায়াৰিং নহয়, আমালে ফায়াৰিং কৰিলেও আমি ইয়াত থিয় থাকিব পৰা সাহস আছে। আপোনালোকৰ নিচিনা আমি ভয়াতুৰ মানুহ নহয়, আমি জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আহিছো। আৰু আপোনালোকে কি কৰিবলৈ আহিছে? বৰবাদ কৰিবৰ কাৰণে আহিছে, বৰবাদ কৰিবৰ কাৰণে আহিছে। বিজেপিৰ নামত আপোনালোকে কলংকিত মানুহ হয়, বিজেপিৰ নামত কলংকিত আচলতে আপোনালোকে এজন বিধায়ক হয়, মন্ত্ৰী হয়, MLA হয়। আপোনালোকক জয়ী কৰাই মেলি পেলাই জীৱনত যদি আটাইতকৈ ভুল কৰিলো, এইটোৱে ডাঙৰ ভুল কৰিলো। সেইকাৰণে এইবাৰ বিজেপি হটাও, আদিবাসী বচাও, বিজেপি হটাও, अपना जीवन बचाओ।